নমস্কাৰ বন্ধুসকল, আজি মই আটা গুড়িৰ পৰা কা পিঠা বনাইছোঁ। চাই লওক ভিডিঅ'টো শেষলৈ কেনেকৈ সকা পিঠা বনায় আটা গুড়িৰ পৰা। ইয়াত মই আটা গুড়ি লৈছোঁ, অকণমান নিমখ দিছোঁ, অকণমান চেনি দিছোঁ, তাৰপিছত কাজু লৈছোঁ। তাৰপিছত এনেকৈ বনাই যাম ৰেচিপিটো, চাই যাবা শেষলৈ। মোৰ মানে খাব মন গ'ল, সেইকাৰণে এই বস্তুটো বনালোঁ। আৰু এই কি হয় কি নহয় দেখা যাওক বাৰু, চাই লওক শেষলৈ ভিডিঅ'টো। ইয়াত মই পানী অকণমান ল'ম, গুলি ল'ম এই আটা গুড়িখিনি ভালদৰে। তাৰপিছতহে মই ৰাইচ কুকাৰত বনাম। মানে এইটো ৰাইচ কুকাৰত সহজ অকণমান বনালে, চাই লওক ভিডিঅ'টো শেষলৈ। খাব মন গ'ল সেইকাৰণে বনাই দিলোঁ।